পৰিষদীয় সমষ্টি ফুলনিত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ 10 লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিব এইসমূহ আঁচনি। সমগ্ৰ ৰাজ্যৰ লগতে পাৰ্বত্য জিলা পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙতো স্বচ্ছতা সেৱা আৰু মিছন 100 আঁচনিৰ শুভাৰম্ভ। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন হিজবুল মুজাহিদ্দিনৰ সৈতে জড়িত থকা সন্দেহত আৰক্ষীৰ হাতত আটক লংকাৰ ছাইদুল আলম নামৰ যুৱক। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণবি আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ অংশ হিচাপে ফুলনি পৰিষদ সমষ্টিত শনিবাৰে কেইবাটাও আঁচনিৰ ৰূপায়ণৰ আধাৰশিলা স্থাপন আৰু উন্মোচন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ৰাজ্যৰ বিত্তমন্ত্ৰী বিশেষ পেকেজৰ অধীনত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে ফুলনিত আধাৰশিলা স্থাপন তথা উন্মোচন কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। 10 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কেইবাটাও আঁচনিত অন্তৰ্ভুক্তি কৰা হৈছে। ফুলনি গড়কাপ্তানি পথৰ পৰা লেম্পছৰ কাৰ্যালয়লৈ আৰু ৰেংবংহম সেৱাশ্ৰম নিৰ্মাণ আদি। আধাৰশিলা স্থাপন অনুষ্ঠানত আগবঢ়োৱা চমু ভাষণত ৰংহাঙে কয় যে ৰাজ্যৰ বিত্তমন্ত্ৰী বিশেষ পেকেজৰ অধীনত গ্ৰহণ কৰা আঁচনিসমূহ 2018-19 বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য কৰা হৈছে। উল্লেখ্য যে আধাৰশিলা স্থাপন অনুষ্ঠানত কাৰ্যবাহী সদস্যক্ৰমে প্ৰদীপ ৰংপি, জগত সিং ইংটি আৰু MSc ক্ৰমে দৰ সিং ৰংহাং, প্ৰভাত চন্দ্ৰ তাৰো, ৰাম সিং টিমুং, ৰিচাৰ্ড টকবি আৰু মংগল সিং টিমুং প্ৰমুখ্যে বহু বিশিষ্ট নেতা তথা ব্যক্তিসকল উপস্থিত থাকে। মংগল ইংখে ৰিপৰ্ট কাট নিউজ। সমগ্ৰ ৰাজ্যতে শনিবাৰে স্বচ্ছতা সেৱা আৰু মিছন 100 আঁচনিৰ শুভাৰম্ভ কৰে। পিছপৰি থকা নাই দুই পাৰ্বত্য জিলা অৰ্থাৎ পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙো। উক্ত আঁচনিৰ অধীনত নমাটিৰ ডেনগাঁও, মহামায়াৰ থৈছ টিমুং গাঁৱত আৰু বৈঠালাংছৰ এডনৱাৰীতো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে এটা পানী যোগান আঁচনি। স্বচ্ছতাৰ ওপৰত সকলোকে সজাগ কৰি পৰিষ্কাৰ পৰিচ্ছন্ন এখন সমাজ গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে ৰাজ্যত আজি শুভাৰম্ভ কৰে স্বচ্ছতা সেৱা 2018 আঁচনিৰ মিছন 100। সমগ্ৰ ৰাজ্যতে 100টা স্থানত একে সময়তে 100টা পানী যোগান আঁচনি শুভাৰম্ভ কৰে। তাৰে অংশ হিচাপে পূব কাৰ্বি আংলঙৰ হাওৰাঘাট জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল অধীনত ডেনগাঁও, থৈছ টিমুং গাঁৱত আৰু পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছো হামৰেনত জনস্বাস্থ্য বিভাগৰ অধীনত এটা পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰে। ডেনগাঁও আৰু থৈছ টিমুং গাঁৱত পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰে জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি আৰু বৈঠালাংছৰ এডনৱাৰী পানী যোগান আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ডাক্তৰ মানসিং ৰংপিয়ে। আঁচনিৰ শুভাৰম্ভ কৰি স্থানীয় বিধায়কগৰাকীয়ে ছেফ ৱাটাৰ ছেফ লাইফৰ বিষয়ে ভাষণ প্ৰসংগত বিতংকৈ দাঙি ধৰে। অনুষ্ঠানত স্থানীয় MSc প্ৰভাত চন্দ্ৰ তাৰো, OSD সোনা সিং টেৰাং, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা মুখ্য অভিযন্তা লক্ষেশ্বৰ কলিতা লগতে বহুকেইজন বিষয়া উপস্থিত থাকে। একেদিনাই ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কাৰ্বি আংলং জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই শুভাৰম্ভ কৰে স্বচ্ছতা সেৱা কাৰ্যসূচী। আমাৰ সৌভাগ্য যে 100 মিছন 100 তাৰ ভিতৰত মানে আমাৰ ইয়াতো এটা পালোঁ। সকলো সমষ্টিত আনি পোৱা নাই তেনেকুৱা, আৰু এইটোতো আমাৰ যি ইয়াত পানী চ'ৰ্চটো মানে অলপ অসুবিধা হৈ আছে, কিন্তু মানুহবিলাকে এতিয়া ইতিমধ্যে ইয়াতে বিশুদ্ধ পানী যোগান পাব। আৰু এইটো ইয়াতে যেন এটা নতুন মডেলত ইয়াত কৰিছে, যিটো ইউজাৰ কমিটি বুলি কয়। এই ইউজাৰ কমিটিহঁতে মানে যিটো ইয়াতে পিছত মেইনটেনেঞ্চ খৰচটো হয় বা কিবা ইলেক্ট্ৰিক বিল এইবিলাক দিবলগীয়া হয়, ইহঁতে তেখেতসকলে কৰিব। আৰু এইটো মডেলে
বাদ বাকী কাৰ্বি আংলঙৰ বেলেগ বেলেগ এই পানী যোগান আঁচনিকেইটাও মানে এইটো মডেল দিয়ে মানে কৰিব পাৰিব। অসমত তেনেধৰণৰ পানী যোগান আঁচনি বহুত চাগে বহু বছৰৰ পৰা এনেকৈ একেদিনত 100টা স্কিম পূৰ্ব উদ্বোধন কৰাৰ প্ৰয়োজন আছিল আৰু সেই প্ৰয়োজনীয়তা ভোগ কৰি তেখেতে যিটো উদ্যোগ ল'লে তেখেত শলাগ ল'বলগীয়া আৰু ইয়াৰ পৰা আমাৰ এই পানী যোগান আঁচনিৰ পৰা যথেষ্ট উপকৃত হ'ব। প্ৰায় 3 কিলোমিটাৰ যিটো ব্যাসাৰ্ধৰ মানুহখিনি ইয়াৰ সুবিধাখিনি ল'ব পাৰিব আৰু মই দেখিছোঁ এই অঞ্চলবাসী ৰাইজে বহুত উৎফুল্লিত, তেখেতসকলে আনন্দ, আমিও ভাল পাইছোঁ আৰু স্বচ্ছতা হি সেৱা হে যিটো স্কিমৰ আধাৰত আমি যিখিনি কাৰ্যসূচী লৈছোঁ সঁচাকৈ বহুত প্ৰশংসনীয়। এনেধৰণৰ আঁচনিবোৰ আৰু অনাগত সময়ত ডিপাৰ্টমেণ্ট লগতে আমি বৰ্তমান পৰিষদৰ ইনচাৰ্জ PHC ডিপাৰ্টমেণ্টৰ ইনচাৰ্জ প্ৰদীপ বংপী ডাঙৰীয়াক আমি এই সুযোগত শলাগ লৈছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য চৰকাৰ আমাৰ CM কাজিৰঙা ছাৰক আমি শলাগ লৈছোঁ। ভঠাত লাংচৰ পৰা জাছন ইংহে ৰিপৰ্ট কাৰ্ড নিউজ। হুজাই জিলাৰ লংকাৰ 8 নং ওদালিৰ পৰা লংকা আৰক্ষীয়ে আটক কৰে ছাইদুল আলম নামৰ যুৱকক। নিষিদ্ধ উগ্ৰপন্থী সংগঠন হিজমুল মুজাহিদ্দিনৰ সৈতে জড়িত থকাৰ সন্দেহত আটক ছাইদুলক। আনহাতে উক্ত নিষিদ্ধ সংগঠনটোৰ সৈতে পুত্ৰৰ কোনো প্ৰকাৰ সম্পৰ্ক থকাৰ কথা অস্বীকাৰ ছাইদুলৰ পিতৃ মাতৃৰ। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন হিজমুল মুজাহিদ্দিনৰ লগত জড়িত থকাৰ সন্দেহত শুকুৰবাৰে হুজাই জিলাৰ লংকাৰ 8 নং ওদালিৰ পৰা আৰক্ষীয়ে আটক কৰে ছাইদুল আলম নামৰ যুৱকক। ইমতাজ আলী আৰু মমতাজ বেগমৰ জ্যেষ্ঠ পুত্ৰ ছাইদুল আলম অতিকৈ মেধাৱী ছাত্ৰ আছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত লংকা হাইস্কুলৰ পৰা ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা ছাইদুলে লংকাৰ ৰাঙানুজনাৰ কলেজত বিজ্ঞান শাখাত অধ্যয়ন কৰি লংকাৰ ওদালি মহাবিদ্যালয়ৰ পৰা স্নাতকত উত্তীৰ্ণ হয়। লংকা বজাৰত গেলামালৰ দোকানৰ ব্যৱসায়ীৰে জীৱন নিৰ্বাহ কৰা ছাইদুলৰ পিতৃ মাতৃয়ে জানিব দিয়া মতে বিগত 3 মাহ ধৰি ঘৰৰ পৰা আঁতৰি আছিল ছাইদুল। কিন্তু নিষিদ্ধ সংগঠনটোৰে নিজ পুত্ৰৰ কোনো ধৰণৰ সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰে ছাইদুলৰ পিতৃ মাতৃয়ে। ল'ৰাই কি কৰে আপোনাৰ? ল'ৰা কিবা ব্যৱসায় দোকান দিয়ে? কেইবছৰ হ'ল দোকান দিয়া? দোকানটো হৈ যায় বাবা 5 বছর আর মেইল আছে দোকান নিজৰ ঘৰৰ মেইল আছে আৰু 17-18 বছৰ। আচ্ছা, মাজত যে 3 মাহমান কোনো খবৰ পোৱা নাছিলে, ক'ত আছে গম পায় নেকি? গম পাইছে, আমাৰো হৈছে জন্মাতো যায় মাটান কৰি আছে কৈছে মা জন্মাতো যায় দিল্লী যায় দিল্লীত যাম বুলি কৈছে। বাদে গিয়া 3 মাস রয়েছে, 3 মাস না আর কম 2 মাস 17 দিন। 3 মাহৰ ভিতৰত যোগাযোগ হৈছিল নেকি কোনোবা? আমার লগে ফোন করি আর বাদে আমি কইছি বাবা তোরা বসে আসুন ডায়রিয়া হয়েছে আইয়া খাইতে ও বাদে কইছে আমি আইয়ার মা 3 দিন খাটি লইছি আমি 3 দিন। আপোনাৰ ল'ৰাৰ নামটো কি আছিলে? শহীদুল আলম। এই দোকানৰ পৰা একো নাই, আমাৰ ল'ৰাবিলাক ইমান ভাল একো নাই। কি নাম আপোনাৰ ল'ৰাটো? শহীদুল আলম পঢ়ি আছে নেকি? নাই, সি পঢ়া নাই, পঢ়া এৰি দিলে। এতিয়া সি আলাউদ্দিন স্বেচ্ছাসেৱক ওচৰত ভয় কৰি পেলাই সি শেখাৱতী পাই পেলাই এতিয়া মানুহে দাৱত দিয়ে, ঘৰে ঘৰে যায়, দিনৰ কথা পাতে, আকৌ জিকিৰ আজকাৰ কৰে, আকৌ দোকানটো চলি আছে, সি চলাই আছে। ইয়াৰ আগত মেইল চলাইছিলে। এই দোকানৰ পৰা উধাৰ নিছে? দোকানখন খোলা কিমান দিন হ'ল? আজি 3-4 বছৰ হৈ যাব। আপোনাৰ ল'ৰা মেডিলত 3 মাহ ক'ত আছিলে? 3 মাহ সি চিল্লাত আছিল। জনাইছে কিবা কিবি খেলি মেলি কেছ কি, আমি চিধা মানুহ ইমান কথা বোলে নাজানো, এইবিলাক ধৰি লৈ গৈছে। আপুনি কৈ আছে আপোনাৰ ল'ৰাটো নিৰ্দোষী? নিৰ্দোষী এইটোৱে কিবা। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা। কাকনো বুলিবা ককা সকলোৰে দাড়ি চুলি পকা হয়। কাৰ্বি আংলঙৰ গড় কাপ্তানী বিভাগ বা ব্লক উন্নয়ন খণ্ডসমূহৰ অধীনৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা অধীনৰ পথসমূহ নিৰ্মাণত স্থানীয় ঠিকাদাৰবোৰৰ হাতত পৰি এবছৰ হওঁতেই নহওঁতেই পথ ভাগি ছিগি বা ছাল বাকলি এৰুৱাই যোৱাৰ অভিযোগ সততে পোৱা যায়। কিন্তু NECৰ অধীনত নিৰ্মিত পথৰ দশাও সেই একেই।
এবছৰ নহওঁতে চলিত বছৰটোতে নিৰ্মাণ সম্পূৰ্ণ হোৱা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ হামৰেন খান্দুলি পথটি এৰুৱাই গ'ল চালবাকলি আহক আমাৰ সাংবাদিকে যুগুতাই পঠোৱা এই ৰিপৰ্ট এয়া পশ্চিম কাৰ্বি আংলঙৰ সংক্ৰামৰ পৰা টিকা মাজৰ এনিচি পথ পথটিৰ ওপৰেৰে ব্লেক টপিং দি নিৰ্মাণ সম্পূৰ্ণ কৰা প্ৰায় 5 মাহ মানহে হৈছে কিন্তু নৱনিৰ্মিত পথটিৰ এই দুখজনক দশা দেখি আপুনি ক'বনে যে এইখন নিচেই নতুন পথ বিগত 2017 চনতে ব্লেক টপিং দিয়া পথটি এবছৰৰ পিছতে চাল বাকলি এৰুৱাই যোৱাত পুনৰ চলিত 2018 বৰ্ষত উক্ত পথটিৰ ওপৰেৰে চলে মেৰামতিৰ কাৰ্য ব্লেক টপিং দি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ল কিন্তু ইয়াৰ আয়ুসকাল 5টা মাহ অতিক্ৰম হ'ল কি নহ'ল পুনৰ এৰুৱাই গ'ল চাল বাকলি সিমানেই নহয় ঠায়ে ঠায়ে গধুৰ গাড়ীৰ চকা বহি একোটা দহ পুখুৰীৰ সৃষ্টি হ'বলৈ আৰু নালাগিব বেছি সময় স্মৰণযোগ্য যে যোৱা 2011 চনতেই এনিচি পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল কিন্তু আজি 7-8 বছৰৰ মূৰত বিভাগটোৱে যি পথ নিৰ্মাণ কৰিলে তাকো এই দুৰৱস্থা এই পথ নিৰ্মাণ কৰা ঠিকাদাৰে নিজৰ খেয়াল খুচিত যেনে ইচ্ছা তেনেকৈ সজালে আৰু এই ক্ষেত্ৰত কেৱল হামৰেন কেইবাটাও ছাত্ৰ সংগঠন সামাজিক সংগঠন তথা সচেতন ব্যক্তিসকল ভৰি আছে এই পথ নিৰ্মাণত কোনো সংগঠনে মাত মতা বা অভিযোগ কৰা পৰিলক্ষিত হোৱা নাই আনহাতে জিলা প্ৰশাসন তথা স্থানীয় পৰিষদীয় বিজেপি চৰকাৰেও সকলোবোৰ দেখি শুনিও পালন কৰিছে মাথোন নিৰ্লিপ্ত ভূমিকা হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Please step in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. Atorkimi Outlet brings you an amazing items for your kitchen and dining like Hawkins, Flax, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Atorkimi Outlet opposite Langpi Dahangi Rural Bank, Difu, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come one, come all. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji kang tirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে বুকাজনৰ হাজালাংছ আৰু সাংটিহিদি মাজৰ তেতিলিগুৰিত পথ দুৰ্ঘটনাটি সংঘটিত হয় 15 ছেপ্টেম্বৰৰ পুৱা প্ৰায় 9 বজাত কথমপি প্ৰাণ ৰক্ষা পৰে এই দুৰ্ঘটনাগ্ৰস্ত যোৰহাট ডিমাপুৰ মুখীৰ সমুদ্ৰ যাত্ৰী সামান্যভাৱে আহত এজন যাত্ৰীক ততালিকে দুৰ্ঘটনাগ্ৰস্ত স্থানৰ পৰা বুকাজান অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱা হয় বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত তেতিলিগুৰিত সংঘটিত হয় পথ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বাছখনৰ আটাইবোৰ যাত্ৰীৰ AS03 AC 2459 নম্বৰৰ বাছখন যোৰহাটৰ পৰা ডিমাপুৰ অভিমুখে গৈ থাকোঁতে হাঞ্জালাংছ আৰু সাংটিহিদিৰ মাজত তেতিলিগুৰিত হঠাতে পথচ্যুত হৈ পথৰ কাষৰে দোখাৱৈত পৰে বাছখনৰ চালকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে বাছখনৰ ষ্টেৰিং ফেইল হোৱাৰ বাবে এই দুৰ্ঘটনাটি সংঘটিত হয় যদিও আটাইবোৰ যাত্ৰীসকলক বাছখনৰ পৰা নিৰাপদে উলিয়াই আনিবৰ পৰাৰ বাবে সুখী আৰু নিজকে সৌভাগ্য অনুভৱ কৰে চালকে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ ডিফুত 15 ছেপ্টেম্বৰত ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত হিন্দী দিৱস উদযাপন কৰা হয় ডিফুৰ লৰুলাংস্থিত ৰাংচিনা চাৰ্পো প্ৰেক্ষাগৃহত পুৱা প্ৰায় 11:30 বজাত ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্দী প্ৰজ্বলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি ৱাৰ্ধাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহ অনুষ্ঠান পৌৰোহিত্য কৰে সমিতিৰ সভাপতি মংগল সিং বে সমিতিৰ সাধাৰণ সম্পাদক নন্দলাল যাদৱে আধৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে যোগদান কৰে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ প্ৰাক্তন অধ্যাপক উদয়ভানু পাণ্ডে আমন্ত্ৰিত অতিথিৰূপে গুৱাহাটীৰ পৰা অহা MS চৌহান সুনীল চৌধুৰী বীৰেন্দ্ৰ হানছেৰ উপৰিও ডিফুৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক ছাত্ৰ ছাত্ৰী তথা হিন্দী ভাষাপ্ৰেমীসকল উপস্থিত থাকে সভাত অতিথিসকলে হিন্দী ভাষাক ৰাষ্ট্ৰভাষা হিচাপে বিভিন্ন জাতি জনগোষ্ঠীসকলৰ মাজত বিশেষকৈ কাৰ্বি আংলং জিলা জনজাতীয়সকলৰ মাজত ৰাষ্ট্ৰীয় ভাষা হিন্দীৰ বহুল প্ৰচাৰৰ সপক্ষে ভাষণ আগবঢ়ায় অৱশ্যে মুখ্য অতিথিৰ ভাষণত উদয়ভানু পাণ্ডে কয় যে ৰাষ্ট্ৰীয় ভাষা হিন্দীক সকলোৱে মিলি আগুৱাই লৈ যাব লাগে কিন্তু বিভিন্ন জাতি জনজাতিসকলৰ মাজত জোৰ জুলুমকৈ জাপি দিব নালাগে উল্লেখ্য অনুষ্ঠানত জিলাখনৰ উদীয়মান কণ্ঠশিল্পী জ্যোতি তেৰাংপী আৰু জলি ডিপুচাই গীত পৰিৱেশনৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰে মানে ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি কাৰ্বি আংলং কাৰ্বি আংলঙৰ এই মানে সমিতিৰ উদ্দেশ্য হ'ল কাৰ্বি আংলঙৰ ভিতৰত মানে হিন্দী ভাষাটো প্ৰচাৰ হ'ব লাগে গোটেই কাৰ্বি আংলঙত सन 1949 में हमारा देश में संविधान सभा के द्वारा हिंदी को और राष्ट्रभाषा देवनागरी लिपि को राष्ट्रलिपि के रूप में स्वीकार किया गया था और 1953 से राष्ट्रभाषा प्रचार समिति वर्धा के द्वारा पूरे भारत के हर प्रांतों में हिंदी दिवस समारोह मनाया जाता है और ये करीब 12-15 दिन तक चलता रहेगा जिसे आज डिफू कार्यालय में हुआ দেশৰ সৰ্বত্ৰ সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ পশ্চিম কাৰ্বি আংলঙৰ হাটগাঁও ভিলিভাৰ চাৰ্চৰ উদ্যোগত ঢেণ্টাঘাট তথা ডংকা চিংথু বজাৰত শনিবাৰে পুৱা ৰূপায়ণ কৰে সাফাই অভিযান
পশ্চিম কাৰ্বি আংলঙৰ হাটগাঁও বিলিভাৰ চাৰ্চৰ ডায়চিছ উইমেন ফেলোশ্বিপৰ উদ্যোগত সাবিত্ৰী ৰংফাৰ্পি আৰু ফুডাং বেপীৰ নেতৃত্বত ডংকা চিংথুত আজি পুৱা ৰূপায়ণ কৰে চাফাই কাৰ্যসূচী এই কাৰ্যত কেৱল মহিলা সদস্যসকলেই নহয় ডিকন বেবেল হানছে চাৰ্চিং সিংনাৰ আৰু ৰেভাৰেণ্ড নগেন কিলিং হেমাৰী কিলিং প্ৰমুখ্যে পেষ্টৰসকলেও এই চাফাই কাৰ্যসূচীত সহযোগ কৰে ডিফুৰ পৰা 14 মাইল নিলগত অৱস্থিত ডিক্ৰং কমিউনিটি হলত 15 ছেপ্টেম্বৰত বেচৰকাৰী সংগঠন কাৰ্বি আংলং ডেভেলপমেণ্ট এছ'চিয়েশ্যনৰ তৃতীয় সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান হৈ যায় লগতে এই বৰ্ষপূৰ্তি অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি এছ'চিয়েশ্যনৰ নেতৃত্বই স্থানীয় পিছপৰা দুখীয়া জনসাধাৰণৰ মাজত এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে বেচৰকাৰী সংগঠন কাৰ্বি আংলং ডেভেলপমেণ্ট এছ'চিয়েশ্যনৰ তৃতীয় সংখ্যক বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি সন্থাৰ নেতৃত্বই অনুষ্ঠিত কৰে এক সজাগতামূলক অনুষ্ঠানত স্থানীয় অৰ্ধশতাধিক পুৰুষ মহিলাসকল উপস্থিত থাকে সংগঠনটোৱে পিছপৰা দুখীয়া জনগণৰ মাজত সজাগতামূলক অনুষ্ঠানৰ লগতে কণ কণ শিশুসকলৰ মাজত বস্ত্ৰ বিতৰণ কৰে উল্লেখ্য এই তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত স্থানীয় গাঁওবুঢ়া ক্ৰমে চন্দ্ৰ সিং তেৰণ কমল সিং তেৰাং আপাৰ ডিক্ৰুং KSৰ শাখাৰ সভাপতি হলিৰাম তেৰাং কাৰ্বি আংলং ডেভেলপমেণ্ট এছ'চিয়েশ্যনৰ সভাপতি আংটং ফাংচো প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ